হিমলা ঘৰত আছা না? নাই দেহি ফুলে চৰি দেখোন বহুত দিনৰ পৰা দেখিলো আহে দেহি ঘৰত নাযাওঁ দে এইয়া চিৰিয়াকা লৈ বাহিৰত কিনো কবি দুখৰ কথা কি হৈছে দেহি মোৰ লিখাটো এটা জীয়া আনছি না চহৰতে যেনেহে মচান কি কবি নকবি আৰু দেহি আমাৰো লিখিয়াটো একে গতি নকবি আমাৰো লিখিয়াটো এটা জীয়া আনছি নহয় একে যিহে জীয়া আনছি মোৰ এটা মাথা চাথা বেয়া কৰি মাৰে আজিকালি জীয়াবিলাক সেনেকুৱাই আমাৰ আগৰ দিনতে ভাল আছিল লিখিয়াটো এতিয়া চাকৰি গুৱাহাটী থাকে না কিবা লিখিয়াটো নহয় দেখোন তাই দেখোন ৰাতি ফুচ 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 এটা কথা আছিল নহয় কিবা দেখোন আমাৰ বড়িটো দেখোন একে পিয়ান মোবাইলটোত এনি টাইম গোটাই কিবা এংকে দিব কিবা ৰিলছ নে ফিল্ছ বনাই নকবি আমাৰ আৰু এনেকুৱা নহয় ইমান মস্ত মোবাইল এংকে দিব কিবা দেহি এংকেও থাকব হ'ব দে আৰু কি কবি আমাৰ কপালত সাদিহে নাই দে এতিয়া মই যাওঁ দে আমাৰ আমাৰ ভৰিডালে বা কিবা কৈছি নে মোবাইল নে চবাইলটোতে লাগিছে দে ভাত চাত বনালে নে নাই আমাৰ তোৰ বা কি কৈছি নে ফুচ ফুচ ফাচ ফাচ খাই আছে দে আহিবি একদিন আৰু দে বহুত ভাল লাগিল লগ পাই দে হেল্ল' পাখি তই আমাৰ ঘৰলৈকে আহিবিচোন ৰবা সময়ে নাপাওচোন হয় নেকি আহিবাচোন মোক পাহৰিয়ে গলি নেকি বিয়া হোৱাৰ পিছত নাই কিয় পাহৰিম তোমাক ঠিক আছে দিয়া আহিবি মোৰ সেইফালে এটা কামো আছে ৰবা তেতিয়া গ'লে সোমাম দিয়া পিছে হ'ব দিয়া আহিবা হ'ব দিয়া বাই হ'ব দিয়া ইমান কাম কৰিছে আকৌ বহুত দিনৰ হ'ল ফেচিয়েল কৰাই নাই ন তাকে লগ ধৰো চাগে যায়নে নাযাবা আকৌ তাকে লগ ধৰি আকৌ উষা ঘৰত আছানে আছো ঘৰতে আছো ভিতৰতে আছো বহাহি বহা ইয়াতে বহা হ'ব দিয়া কিয় এইমাত্ৰ লাইনটো হয় নেকি কোৱাচোন কিয় আহিলা বা আজি মোৰ চোৱাচোন মুখত ইমান দাগ পৰিছে পাৰ্লাৰত যাব লাগিছিল তুমি যাবা নেকি মোৰ লগত যাম দিয়া কেলে নাজানো মোৰো যাব লগা আছিলে ৰবা ট্ৰেইনিং খিনি কৰিব লাগিছিলে পাছে শাহুজনী যিহে যাবলৈ বা দিয়ে না নিদিয়ে থোৱা হে শাহুজনীৰ কথা মোৰজনী কি একে ৰাতিপুৱা শুই উঠাৰ পৰা খালি পেক 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 পেককে থাকে যাম বোলে একো নহয় তুমিও অলা ৰেডি হোৱা মই আহিম তোমাক মাতিম দিয়া হ'ব দিয়া চোৱা বাৰু বৰি মোক দেখোন ভাত চাত দিয়াই নাই আজি গেছ শেষ হৈছে নহয় নাই নেকি মই খৰিত ভাত বনাব নোৱাৰো আকৌ ইমান গৰম পৰিছে আৰু তই এইগিলা কি পিন্ধছা কি পিন্ধিলো মই দে কাপোৰ মই পাৰ্লাৰৰ পৰা আহো আকৌ তোৰ মেখেলা চাদৰ নাই নিপিন্ধো মই ইমান গৰম পৰিছে মাই কি বৰি পাইছো মই পাৰ্লাৰৰ পৰা আহো আপুনি কিবা এটা বনাই খাই ল'ব মই বাহিৰতে খাই আহিম কি হ'ব দে যা আৰু কি কম আৰু উষা ঘৰত আছানে আছো আহা তোমাৰ হ'লনে হোৱা নাই হ'লে আহাচোন বহাহি অকমান বৰি মোৰ ভাত কটাই ভাত আপোনালৈ বনাই থৈ দিছো বাঢ়ি খাব আপুনি আৰু তই ক'ত যায় ৰঙিলি মিলি হয় টিচাৰৰ লগত অকমান পাৰ্লাৰৰ পৰা আহো কিয়া থ্ৰেডিংখন মোৰ বেয়া হৈছে থ্ৰেডিং কৰিবলৈ যাওঁ হৰেশ্বৰী আৰু বৈৰাকে দেখোন ঘৰতে বিলেতে দি থ্ৰেডিং কৰে থোৱাহে মা আপোনালোকৰে আগৰ দিনৰ কথা লিকিৰাটো ইমান কষ্ট কৰে তোৰ আৰু এই পইচাত থব জাগা নাই নেকি এইটো গেলে নহয় নিজে লৈ খাব লাগতো আৰু নহ'লে তেতিয়া ঠুকাম খাওঁৱে দে নিজে লৈ কিনো কৰিবা নমস্কাৰ হাই বন্ধু বান্ধৱীসকল আমাৰ এইটো ফাৰ্ষ্ট ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্ট কৰিব নেক্সট পাৰ্টটো বনাই দিব